হিন্দু যুৱতীৰ প্ৰেমত মুছলমান ক্ৰিকেটাৰ মহম্মদ সিৰাজ সামাজিক মাধ্যমত ভাইৰেল ডেটিং কৰা ফটো সামাজিক মাধ্যমত এটা ফটোই তোলপাৰ লগাইছে এইবাৰ সমগ্ৰ ভাৰতত কিয়নো এইবাৰ এগৰাকী হিন্দু গায়িকাৰ সৈতে ৰেষ্টুৰেণ্টৰ এটা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যেটো ফটোৰ পৰা দাবী কৰা হৈছে হিন্দু গায়িকা জনাই বুছলেৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে মহম্মদ সিৰাজৰ দুইকে প্ৰায় একেলগে দেখা গৈছে বহুকেইটা ফটোত নেটিজেনে দাবী কৰিছে জনাই বুছলেৰ সৈতে আছে প্ৰেমৰ সম্পৰ্ক মহম্মদ সিৰাজৰ সৈতে জনাই বুছলে আকৌ অচিনাকি যুৱতী নহয় আইতাক আশা বুছলেৰ দৰেই এগৰাকী গায়িকা তাই বলিউডৰ কেইবাখনো চিনেমাত কণ্ঠদান কৰিছে তাই মডেল হিচাপে আত্মপ্ৰকাশ কৰিছে জনাই বুছলে ইতিমধ্যে কেইবাখনো ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে নেটিজেনে দাবী কৰিছে প্ৰেমৰ সম্পৰ্ক আছে হিন্দু যুৱতী জনাই বুছলেৰ সৈতে মহম্মদ সিৰাজৰ আৰু এই খবৰ চাৰিওফালে বিয়পি যোৱাৰ পিছতেই স্পষ্টীকৰণ দিছে মহম্মদ সিৰাজক আচলতে তাইৰ প্ৰিয় ভাতৃ বুলি ভাবে মহম্মদ সিৰাজ তাইৰ প্ৰিয় ভাতৃ আৰু এই ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু মহম্মদ সিৰাজে স্পষ্টীকৰণ দিছে জনাই বুছলে তেওঁ বগ্নী হিচাপে ভাবে